জনা বিচাৰিছো যে দক্ষিণ ভাৰতত এই কাল ঘূৰ্ণীবতাহে ভয়ংকৰ উদ্ধাৰণ কৰিছে ঘণ্টাত আশীৰ প্ৰায় 110 কিলোমিটাৰ গতিবেগত অহা ধুমুহাই বিধ্বস্ত কৰিছে দক্ষিণ ভাৰত বহুত দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অন্ধ্ৰপ্ৰদেশ তামিলনাডু তেলেংগানা পুডুচেৰীত চাৰিখনকৈ ৰাজ্যত এতিয়া ভয়াৱহ অৱস্থা ধুমুহা আৰু খৰস্ৰোতা পানীত আবদ্ধ হৈ পৰিছে চাৰিখন ৰাজ্যৰ লাখ লাখ বৰ্ণাঢ্য 29টাকৈ এনডিআৰএফ টিমে চাৰিখন ৰাজ্যত অন্ধ্ৰপ্ৰদেশ তামিলনাডু পুডুচেৰী এই চাৰিখন ৰাজ্যতে তেলেংগানা চাৰিখন ৰাজ্যতে এটা উদ্ধাৰ অভিযান চলাইছে আৰু পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে 5060 কোটি টকাৰ বিশেষ বাজেট বিচাৰিছে এতিয়া তামিলনাডু চৰকাৰে মোদীলৈ সাহায্য বিচাৰি পত্ৰ লিখিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে অন্ধ্ৰপ্ৰদেশত ঘূৰ্ণীবতাহে বিধ্বস্ত কৰি তুলিছে এতিয়া 770 কিলোমিটাৰ পথ এয়া অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ পোৱা তথ্য বান পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু দৃশ্যাংশসমূহ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম অন্ধ্ৰপ্ৰদেশ পুডুচেৰীত ভয়ংকৰ অৱস্থা আমি দৃশ্যাংশসমূহ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম ভয়ংকৰ উদ্ধাৰণ কৰিছে ইটোৰ পিছত সিটো দৃশ্যাংশ এই মুহূৰ্তত আমি দেখাবলৈ চেষ্টা কৰিম পথৰ কাষত ৰখাই থোৱা বাহনসমূহ খৰস্ৰোতা পানীৰ সোঁতে উঠুৱাই লৈ গৈছে আৰু তাৰ ফলতে গৰাকীয়ে গম নোপোৱাকৈ তেওঁৰ বাহন যি ঠাইত ৰখা থোৱা হৈছে তাৰ পৰা বহু দূৰলৈ গৈছে আৰু বাহনৰ ক্ষতিগ্ৰস্ত হৈছে বাছ ট্ৰাক সকলো ডুবি গৈছে আধা পৰ্যন্ত ডুবি গৈছে আৰু এক অৱৰ্ণনীয় পৰিস্থিতিৰ ৰূপ লৈছে 29টাকৈ এনডিআৰএফৰ দলে ইতিমধ্যে চাৰিখন ৰাজ্যত উদ্ধাৰ অভিযান চলাইছে এছডিএফৰ তৰফৰ পৰা ইতিমধ্যে অভিযান চলি আছে আৰু পৰিস্থিতি মোকাবিলা কৰিবলৈ এতিয়া তামিলনাডু চৰকাৰৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ বিশেষ পত্ৰ লিখিছে পত্ৰত কোৱা হৈছে যে 5060 কোটি টকাৰ বিশেষ পেকেজ বিচাৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে লগতে এম কে ষ্টেলিনে বৈঠকত অংশগ্ৰহণ কৰা বা তেখেতে বহিৰাজ্যলৈ যোৱা সকলো ধৰণৰ ভ্ৰমণ বাতিল কৰিছে আৰু বৰ্তমান ৰাজ্যতে সেই দুৰ্গতজনক সহায়ৰ বাবে তেখেতে আগবাঢ়িছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা এনেদৰে বাজেট বিচৰা দেখিবলৈ পোৱা গৈছে আৰু বহুকেইটা হেল্পলাইন নম্বৰ আমি স্ক্ৰীণত মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ প্ৰথমটো নম্বৰ 23452359 আৰু দ্বিতীয়টো নম্বৰ 23452 তৃতীয়টো নম্বৰ 23452361 যিসমূহ উপকূলীয় অঞ্চল সেই উপকূলীয় অঞ্চলত বৰ্তমান কোনো ধৰণৰ সামগ্ৰী বা এনে ধৰণৰ যি সৰবৰাহ ৰপ্তানি আমদানি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাৰ ফলতে এতিয়া খাদ্য সংকটৰ দিশেও আগবাঢ়িব ধৰিছে এই বিশেষ ৰাজ্যকেইখন লগতে অত্যন্ত গুৰুত্বপূৰ্ণ যে বৰ্তমান অৱস্থাত সেইসকল লোকক এতিয়া খাদ্য যোগানৰ বাবে বিভিন্ন সময়ত অসুবিধাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে প্ৰশাসন আৰু তাৰ লগতেও এতিয়া হেলিকপ্টাৰ যোগে তেওঁলোকে খাদ্য সামগ্ৰীসমূহ দিয়াৰ চেষ্টা কৰিছে প্ৰতিগৰাকী দুৰ্গতক